everyone and welcome back to my YouTube channel. আপোনালোকক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকে নিশ্চয় মোৰ ড্ৰেছযোৰ দেখিয়ে গম পাইছে মই ক'ত যাম। মই পথাৰ যাব লৈছোঁ। সেইদিনাখন আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ আমাৰ সৰিয়হখিনি, সেইখিনি এতিয়া পকিছে, মায়ে তুলি আছে আৰু মই এতিয়া সেইখিনি তুলিবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টি একেবাৰে শেষলৈকে। এতিয়া মই গৈ আছোঁ পথাৰ। এইফালে মোৰ মৰমৰ ৰথেশ্বৰীজনীক দানা দিছোঁ খাবলৈ, দানা খাই আছে। ভাল খবৰ এটা দিওঁ আপোনালোকক আৰু বেয়া খবৰো এটা দিওঁ বাৰু। মোৰ ৰথেশ্বৰীজনী 10টা পোৱালি জন্ম দিবলৈ সক্ষম হ'ল, কিন্তু সেই 10টাৰ ভিতৰত বেড লাক, বেয়া খবৰটো হৈছে 4টা মৰি থাকিলে আৰু এতিয়া 6টা আছে। যেতিয়া আমি নিজে কষ্ট কৰি কিবা এটা বস্তু খুব বেছি মৰমত পোহা হয় বা খুব বেছি মৰমত ৰখা হয় আৰু যদি সেই বস্তুটোৰ যদি কিবা এটা হয় তেতিয়া আমাৰ খুব দুখ লাগে, হয়নে? কাৰণ সেই বস্তুটোৰ কাৰণে আমি বহু বেছি কষ্ট কৰোঁ। এইফালে মই আহি পাই গ'লোহি সৰিয়হতলীত। মায়ে এফালে তুলি আছে আৰু ময়ো অকণমান তোলোঁ, মাক অলপমান হেল্প কৰি দিওঁ। এইফালে সৰিয়হ অকণমান তোলা আছে আৰু অকণমান আছে বাৰু তুলিবৰ কাৰণে। আজি তোলোঁ, কিমান পাৰোঁ নাজানো, আজি শেষ কৰিব পাৰোঁ নাই। আজি নোৱাৰিলেও কাইলৈ শেষ কৰিব পাৰিম বাৰু। চাই থাকিব মোৰ ভিডিঅ'টি। এইফালে মই এয়া সৰিয়হ তুলি আছোঁ। এখন হাতৰ কেমেৰা, এখন হাতে সৰিয়হ তুলি আছোঁ। এয়া সৰিয়হ তুলি ভাগৰ লাগিলে অলপমান সময় জিৰণি লৈছোঁ। ভাগৰ লাগিলে অলপমান জিৰাই ল'ব লাগে, কিন্তু কেতিয়াও সেই কামবোৰ নোৱাৰোঁ বুলি হাৰ মানি দিব নালাগে। চেষ্টা সদায় অব্যাহত ৰাখিব লাগে। আৰু এফালে মায়ে মোক ঘৰৰ পৰা খাবৰ কাৰণে কুৰকুৰি আনি দিছে। সঁচাকৈয়ে মাকৰ যে সন্তানলৈ ইমান মৰম ন। মায়ে মই অহা আগৰ পৰাই সৰিয়হ তুলি আছিলে। মোতকৈ বেছি কিজানি মাৰে ভাগৰ লাগিছে, তথাপিও সন্তানলৈ ইমান মৰম যে সকলো দুখ ভাগৰ পাহৰিও আকৌ ঘৰৰ পৰা মোক খাবৰ কাৰণে কুৰকুৰি আনি দিছে। মা সদায় মায়ে হয়, মাক কাৰো লগতে তুলনা কৰিব নোৱাৰি। মাৰ মৰমবোৰ আমাৰ বাবে সাহস, মা মানেই মৰম, নহয়নে? মায়ে হৈছে পৃথিৱীৰ একমাত্ৰ ব্যক্তি যিয়ে আমাৰ বাবে হাজাৰটা উজাগৰি নিশা পাৰ কৰিছে আৰু হাজাৰটা উজাগৰি নিশা কটাবলৈ সকলো সময়তে সাজু থাকে। আমি জানো প্ৰতিগৰাকী মাকে নিজৰ সন্তানক খুব বেছি কষ্ট কৰি ডাঙৰ কৰে, কিন্তু যেতিয়া সেই মাগৰাকী বৃদ্ধা হয় তেতিয়া সেইগৰাকী মাৰ লগতে বেয়া ব্যৱহাৰ কৰা হয়, নহয়নে? কিন্তু আচলতে সেইটো কৰিব নালাগে। আচলতে বুঢ়া বুলি ক'লেই ল'ৰা। বৃদ্ধ বয়সত হয়তো কেতিয়াবা ল'ৰাৰ দৰে আচৰণ কৰিব পাৰে, কিন্তু কোনো সন্তানে যাতে সেই কামটোত খং আৰু বেয়া ব্যৱহাৰ নকৰে। কাৰণ বৃদ্ধা হোৱাৰ পিছত আৰুনো কিমান দিন থাকিব, হয়নে? যিমান দিন থাকে পৃথিৱীৰ সকলো সন্তানে যাতে নিজৰ মা দেউতাকক খুব বেছি ভালদৰে ৰাখে। প্ৰতিগৰাকী মাকে নিজৰ সন্তানক লৈ খুব বেছি আশাবাদী। এইটো নহয় যে মোৰ সন্তানে খুব বেছি ডাঙৰ মানুহ হওক বা খুব বেছি এটা ডাঙৰ ভাল চাকৰি কৰক। মাক দেউতাকে সন্তানৰ পৰা এটা আশা কৰে যাতে পৃথিৱীৰ সকলো মানুহে মোৰ সন্তানক খুব বেছি এজন ভাল ব্যক্তি হিচাপে চিনি পায়। হাজাৰ ধন সোণ দিলেও আমি মা দেউতাক কেতিয়াও আমাৰ ধাৰ পূৰণ কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমি নিজক সমাজত এজন ভাল ব্যক্তি হিচাপে স্বীকৃতি দিব নোৱাৰোঁ। সেইবাবে আমি অলপমান হ'লেও নিজৰ মা দেউতাৰ বাবে কষ্ট কৰিব লাগে, যাতে নিজৰ মা দেউতাক আমি সদায় ভালদৰে ৰাখিব পাৰোঁ। মই কোৱা কথাখিনি সঁচা নে মিছা জনাব। যদিহে মোৰ কিবা ভুল হৈছে তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাব, তেতিয়া মই আগলৈ ভিডিঅ' দিলে শুধৰাবলৈ চেষ্টা কৰিম। যিহেতু মই নতুনকৈ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ, কিবা কাৰণত মোৰ ভুল হ'ব পাৰে, আপোনালোকে যাতে মোক ভুল হ'লে মাফ কৰি দিয়ে। আজি সৰিয়হ তুলি শেষ কৰিব নোৱাৰিলোঁ আৰু অকণমান থাকিলে, কাইলৈ তুলিলে শেষ হ'ব আৰু গধূলিও হ'ল। এতিয়া ঘৰলৈ যাওঁগৈ। মোৰ ভিডিঅ'টি আপোনালোকে কেনেকুৱা পালে জনাব চাই। আজিৰ ভিডিঅ'টি ইমানতে এৰিছোঁ আৰু বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।